ৰাজ্যৰ প্ৰতিগৰাকী লোকৰে মন এতিয়া উগুল থুগুল কোনোৱে যদি ব্যস্ত নিৰ্বাচনক লয় কোনোৱে আকৌ ব্যস্ত হেপাহৰ ৰঙালীক আদৰিবলৈ ইফালে আকৌ ইছলাম ধৰ্মাৱলম্বী লোকসকল ব্যস্ত পবিত্ৰ ঈদ উল ফিতৰক আদৰাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো দেখা গৈছে গ্ৰাহকৰ ভিৰ সকলোৱে যেন কেৱল ব্যস্ত মন ৰায় যায় সকলোৰে এতিয়া 30 ৰোজাৰ অন্তত 11 এপ্ৰিল বৃহস্পতিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে পালন কৰিব ঈদ উল ফিতৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে মুকলি আকাশৰ তলত পবিত্ৰ ঈদ উল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ আদায় কৰিব হে ইছলাম ধৰ্মাৱলম্বী লোকসকল ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ চুবুৰীসমূহৰ লগতে ঈদগাৰ ময়দানসমূহ সজাই পৰাই তোলাত কোন কোন ল'ৰা ছোৱালী সকলোকো দেখা গ'ল ঈদ উল ফিতৰক আদৰিবলৈ এইদৰে ব্যাপক ব্যস্ততা ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈ উঠিছে পবিত্ৰ ঈদ উল ফিতৰৰ দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে ৰঙিয়াৰ বিভিন্ন ঠাইত জাক জমকতাৰে সজাই তুলিছে নিজ নিজ চুবুৰীসমূহ গোগমালাচাৰ ইছলামপুৰ বলাগাঁও মুৰাৰা হাইৱে চক কেন্দ্ৰীয় ঈদগাৰ ময়দানকে ধৰি বিভিন্ন প্ৰান্তত এনেদৰে সম্পন্ন হৈ উঠিছে ঈদ উল ফিতৰৰ প্ৰস্তুতি আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীৰ লগত লগ লাগি অলপমান মানে ঈদৰ ৰাইজো অলপমান মানে দেখি ভাল লাগে জানো মোক দেখি আৰু মোৰ লগত আৰু দুইজন সেনেকুৱা উঠি অহা যুৱক কেইজনী দেখি সিহঁতো এনেকুৱা কামত লাগি যাইছে অলপ হেৰি কৰে আৰু সেইটোৰ লগত চলি অলপ মানে ঈদ বুলি হেৰি কৰি ভাল লাগে ইমান আনন্দ লাগছে তাৰমানে ঈদ বুলি তাৰমানে বছৰ এটাই আমাৰ যিহেতুকে আহে মানে বহুত তাৰমানে মানে মনত উৎসাহ লাগছে তাৰমানে যে এক মাহ এতিয়া ৰোজা ৰাখি মানুহ আজি মানে গোটেই বিশ্ববাসীৰ কাৰণে মানে দোৱা কৰিম ঈদ আমাৰ গোটেই ৰমজান মাহ শেষ হোৱাৰ পাছত আজি আমাৰ যিটো পবিত্ৰ ঈদৰ দিন আহিছে তাৰ কাৰণে আমাৰ মুছলিম সমাজে যিখিনি প্ৰস্তুতি চলাইছে বহুত ভাল লাগিছে আৰু আমাৰ মহল্লাটোত আমাৰ সৰু সৰু ডেকা ল'ৰাবিলাকে আপুনি দেখিছে ধুনীয়া এটা পৰিৱেশ বনাইছে কিন্তু বৰ্তমান টাইমত মূল্যবৃদ্ধিয়ে যিটো কোঙা কৰিছে তাৰ পাছতো আমাৰ যিখিনি মুছলিম সমাজে কোনো ধৰণৰ ক্ৰুটি কৰা নাই যিমানখিনি পাৰোঁ আমি সিমানখিনি আমি আগবঢ়াই লৈ যাই আছোঁ আৰু আমাৰ দুখীয়া যিখিনি মানুহ আছে আমি তেওঁলোকক কেনেকৈ সহায় কৰি ঈদটো সমানভাৱে আমি কেনেকৈ পালন কৰিব পাৰোঁ তাৰ কাৰণে আমি আশাবাদী আৰু দোৱা কৰিব জানো আমাৰ এই ঈদটো গোটেই বিশ্ব শান্তিৰ কাৰণে যদি হয় প্ৰত্যেকজনে দোৱা কৰক গোটেই বিশ্ব শান্তি যদি হয় তো সেই উপলক্ষে আমি ঈদ আৰু প্ৰত্যেকজনকে দোৱা কৰা আহ্বান কৰিম আমি ঈদৰ প্ৰস্তুতি খুবেই ভাল আলহামদুলিল্লাহ মানে সমূহ অসমবাসী তথা ভাৰতবাসী বিশ্ববাসীলৈ ঈদৰ উল্লাস জনাইছোঁ প্লাছ ঈদৰ শুভেচ্ছা জনাইছোঁ এই ঈদে আমাক এটা সুবাৰ্তা কঢ়িয়াই আনক প্ৰত্যেকৰে হৃদয়বান হওক এই কামনাৰে সমূহ ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ ৰঙিয়া ঈদগাহ কমিটিৰ তৰফৰ পৰাই কেন্দ্ৰীয় ঈদগাহ কমিটিৰ তৰফৰ পৰাই মই প্ৰত্যেককে সমূহ মুছলিম ভাইসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট SC নিউজ